মই আপোনালোকক বস্তু এটা দেখুৱাই আছোঁ। এই বনবিধক কি বুলি কয় বাৰু আপোনালোকে চাওকচোন। আৰু এই বনবিধ হৈছে আপোনাৰ ঔষধি হয়। আমি সৰুতে আগতে বহুত খেলিছিলোঁ ইয়াৰ লগত। এয়া চাবচোন, মই চুই দিম ইহঁতে পাতবিলাক কেনেকুৱাকৈ লাজ কৰিব। এইটো এয়া দেখিলেনে? গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কেনেকুৱা আপোনালোকৰ খবৰ খাতি? আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভালে। আজি মই আছোঁ তেজপুৰৰ আপোনাৰ কাৱৈমাৰী। মই সিহঁতৰ ঘৰত আহিছিলোঁ। আহি ভাবিলোঁ ৰাতিপুৱাই এবাৰ যাওঁ ফুৰিব বুলি। সেইদিনা আহিলোঁ, ৰানিঙো কৰি আহিলোঁ। আহিলৈ এতিয়া মই এই দলংখন যে আছে, দলংখন হৈছে গাভৰু নদী। মই এতিয়া গাভৰু নদী দলঙৰ ওপৰত আছোঁ। দিনত আপোনাৰ এই বস্তু কি বুলি কয়? কহুৱা কয় নে কি কয়? কহুৱা কয় ন? কহুৱা ফুলিছে। কিমান ধুনীয়া লাগে নদী কিনাৰত। এয়া হৈছে আপোনাৰ আহিনৰ দিনৰ খেতি পথাৰৰ দৃশ্য, ধান খেতি। অৱশ্যে ক'ব গ'লে ধান খেতি বেয়া হোৱা নাই, এইপিনে ভালেই হৈছে, নাই জানো? এয়া হৈছে সাধাৰণতে মানুহৰ গাঁৱলীয়া পৰিৱেশ। চাওক কেনেকুৱা চুনচান শান্তিময় জেগা। গাঁওবিলাক সেয়া, ক'তো হাই হুল্লি নাই, নহয় জানো? আৰু হোৱা সেই লাজুকী বনে কিমান লাজ কৰে, লাৰি দিলেই সি এনেকুৱা হৈ যায়গৈ। পাতবিলাক চব একে লগ হৈ যায়গৈ। আৰু এৰাও ভিতৰতো আকৌ বেলেগ এডোখৰ জেগাত লগ পাম আপোনালোকক। বান্ধৱীসকল, মই আপোনালোকক বস্তু এটা মই দেখুৱাম। বস্তুটো মানে তেওঁলোক শ্বহীদ বেদী হয়। আপোনাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে আপোনাৰ ভাৰত স্বাধীনতা সংগ্ৰামত মানে আপোনাৰ শ্বহীদ হৈছিলে তেওঁলোক। আৰু শ্বহীদ হৈছিলে তেওঁলোক 20 ছেপ্টেম্বৰত ঢেকীয়াজুলি থানাৰ মধুচত মানে স্বৰাজৰ আপোনাৰ পতাকা উৰাবলৈ গৈছিলে। তেওঁলোক ব্ৰিটিছৰ গুলিত তেওঁলোক শ্বহীদ হ'লগৈ। আৰু তেওঁলোক শ্বহীদ হোৱাৰ আপোনাৰ তেওঁলোকৰ ত্ৰিমূৰ্তি ইয়াতে আপোনাৰ কাৱৈমাৰীত ইয়াতে বনাই থৈ দিছে। এজন হৈছে আপোনাৰ মনোবৰ নাথ, আৰু এজনী হৈছে আপোনাৰ স্বৰ্গীয় আপোনাৰ কুমলী দেৱী আৰু সহুলি দেৱী। আপোনালোকে দেখিছে নহয় নিশ্চয় তেওঁলোকৰ। আৰু ইয়াতে এই বনোৱা হৈছিলে আপোনাৰ ত্ৰিমূৰ্তি বনোৱা হৈছিলে আপোনাৰ ইংৰাজী 2 জানুৱাৰী 2015 তাৰিখে। স্বাধীনতা দিৱসৰ দিনাখন তেওঁলোক সকলোকে এবাৰ স্মৰণ কৰা হয়। আপুনি ভিডিঅ'টো য'ৰ পৰাই চাইছে তাৰ পৰাই এটা তেওঁলোকক চেলুট এটা কৰিব, যিসকলে আমাৰ দেশৰ কাৰণে শ্বহীদ হৈছিলে সেইটো টাইমত। সিহঁতৰ ঘৰ এয়া, ইহঁতে কি কৰি আছে? এটা গৈছে সেইপিনে মন্দিৰৰ পিনে। হাই কৰিব, হাই 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 হাই। এইপিনে চোৱা, এইপিনে চোৱা। আইও, তুমি শেষেই হোৱা নাই। আমাৰ এতিয়া এয়া চব্জি কাটি চলি আছে। এয়া সকলে চব্জি কাটিছে। আৰু তামোল এখন মুখত সোমোৱাইছে নেকি? সেয়া এয়া কথা ক'বই পোৱা নাই। চাওক সেয়া হাঁহিটোহে মাৰিছে ধুনীয়াকৈ। আৰু আইতা এতিয়া সকামৰ কাৰণে চব্জি কটা হৈছে। চব্জিখিনি কটা হৈ গ'ল, বাকীখিনি কাটিলে কাম চেছ। হাই গুড মৰ্ণিং। আমাৰ এজন লেতেৰা সেয়া হাত ভৰি ধুইছে, গা ধুব কাঢ়ি পেলাই এই হাত ভৰি ধুইছে এইজন।
মই গা চা ধুই লওঁ তাৰপিছত দেখুৱাই আছোঁ আজি দিনটো কেনেকৈ যায় লগ পাম দৈ চিৰা পাৰ্টি চলি আছে এতিয়া আইতা থিয় হৈ নাখায় বহি খাওক খোৱা খোৱা Tapa kali lupa kali no. Tapa kali lupa kali. Dah. Betul kok. Kali mau dia no. ইমান লাজে কোৱা নাই কি বনাই আছে দাদা আপুনি এতিয়া বৰ্তমান বনাম কি এতিয়া তোমাৰ পটল আৰু সৰিয়হ গ্ৰেভি হ'ব বাকী এইফালে চব্জি দাদাই বনাইছে দাদাক দেখুৱাই দিয়া দালি হৈয়ে গ'ল কাকে খাব ইচ্ছা আছে আহি যাব নেবনি খাব নেকি মই খাই লওঁ আপোনাক খাওক টেঙা মিঠা লাগিছে এতিয়া আমাৰ খানা অলৰেডি হৈ গ'ল সৰিয়হ পটল আৰু আলু তাৰপিছত এইপিনে আপোনাৰ মিক্স ভেজ চব্জি তেতিয়া ভাত পানী খাব ল'ব এইটো ভিডিঅ' যদি কোনোবা ভালে পায় নহয় আমাৰ এইজনী পাগলা হৈ যায় এইজনী দেখিছে নহয় বগা ড্ৰেছ পিন্ধা ছোৱালীজনী পাগলা হৈ যায় পাপৰ দিলে চব্জি দিলে নাই ৰ'বা এই কি সেইকাৰণে কঁকাল বেকা কৰ ইমান ডাঙৰ হ'লে দাড়ি ক'লা পৰিব লাগি দিলে ভোজেই ভগাব নাজানে দালি দিছ নে তলৰ পৰা দে বাজা বাবু হৈ যাব এয়া দালি দি দিলোঁ তাৰপিছত আৰু কি আছে এইটো পটল আৰু তো গাইছ এতিয়া খাওঁ আমি ভাত পানী নহয় জানো আপোনালোক খাওক ভিডিঅ'টো চাই থাকিব আৰু শেষলৈ এতিয়া বাদ দিলোঁ আৰু এতিয়া অফিচত আকৌ এটা অন্য এটি ভিডিঅ'ত লগ পাম আৰু এইখিনি আমাৰ বাবু এতিয়া এৰিছোঁ পিছত আকৌ লগ পাম আপোনালোক অন্য এটি ভিডিঅ'ত বাই বাই জয় হিন্দ জয় ভাৰত জয় বাই বাই